আপোনাৰ যদি জিম বেগ আছে আৰু জিম বেগত কি আনিব লাগে লেটছ সি আপুনি যেতিয়া এটা জিম মেম্বাৰশ্বিপ লোৱা স্পেচিয়েলি 1 year মেম্বাৰশ্বিপত বেছিভাগ জিম আপোনাক এটা জিম বেগ দিব এনেকুৱা দেখিবলৈ এটা জিম বেগ দি দিব সবতছে আগতে আপোনাৰ জিম ইউনিফৰ্মটো ভৰাব পাৰি যদি আপুনি এটা জিমত ৱৰ্কআউট কৰিব গৈছে বা এন্ডিউৰেন্স বেছড ৱৰ্কআউট কৰিব গৈছে সেইটো কাৰণে যদি আপোনাৰ জিম ক্লথছ থাকে ভৰাই ল'ব এতিয়া এপ্ৰপ্ৰিয়েট লিফটিং জোতা যদি আপোনাৰ আছে ভৰাই ল'ব আপোনাৰ যদি হেভি লিফটিং কৰিব বা আপুনি এন্ডিউৰেন্স বেছড ৱৰ্কআউটৰ কাৰণে বেলেগ জোতা আছে সেইটো ভৰাই ল'ব পাৰে এতিয়া পানী একদম পানী লৈ যাব ডিহাইড্ৰেটেড হৈ পেলাই ৱৰ্কআউট নকৰিব ডিহাইড্ৰেশ্যন হ'লে মন দিব নোৱাৰি মূৰ ঘূৰাই গাটো বেয়া লাগে বহুত টায়াৰ্ড লাগে আৰু ডিহাইড্ৰেশ্যন ৱৰ্কআউটত আপোনাৰ একচুৱেল পাৰফৰ্মেঞ্চটো একদম কমি যায় ৱৰ্কআউটৰ মাজত পানী খাই থাকিবলৈ এটা বটল লৈ ল'ব যদি আপোনাৰ ভাল লাগে এটা স্কিন ফ্ৰেণ্ডলি ডিঅ'ড্ৰেণ্টৰ ওপৰতো আপুনি এটা ইনভেষ্ট কৰিব পাৰে এটা স্ৱেট টাৱেল লৈ যাব পাৰে আপুনি মেচিনৰ ওপৰত বা বেঞ্চৰ ওপৰত সেই টাৱেলটো থৈ পেলাই ৱৰ্কআউট কৰিব পাৰে আপুনি যদি ভাল পায় প্ৰটিন বাৰটো কেতিয়াবা লৈ যাব পাৰে ৱৰ্কআউট কৰি পেলাই যদি ভোক লাগে আৰু একো খাব নাথাকে তে সেই প্ৰটিন বাৰটো আপুনি খাব পাৰে জিম বেগটো ইউজুৱেলি বহুত ডাঙৰ আপোনাৰ অলপ যি ভাল লাগে সৰু সুৰা বস্তু আপুনি ভৰাই ল'ব পাৰে I hope this video helps and see you in the next video.